মেলি ৰেডি হলো এয়া তো গাই আহি পালে তো বলক যাওঁ একেলগে এইখিনি চাওক আমি য'লৈ গৈ আছোঁ তাৰ অলপ ধুনীয়া পৰিৱেশ এনেকৈ চাহ বাগানৰ মাজে মাজে আৰু চাহ বাগানৰ মাজে মাজে নাম গায়ো পূৰা গৈ আছে যিহেতু থানলৈ যাম তো নাম গাই গাই অলপ অলপ শুনিছে চাগে চাওকে দেখাই এয়া পালোঁ এখন গেট বসুন্ধৰী থান এতিয়া ওপৰলৈ চাকি বন্তি জ্বলাই আহোঁগৈ দেখাই থাকিম আৰু কি কৰিব আমি ধূপ ধূনা লগালোঁ কিন্তু এইখিনি ভিডিঅ' কৰিবলৈ নহ'ল দুজনে সমানে সকলোৱে আহি বহি আছোঁ দেখাই দিম ৰ'ব দেই বহুত ডাঙৰ মন্দিৰটো দেখাইছোঁ আমাৰ ককাহঁতে আছে প্ৰসাদ ধুই আৰু তাৰপিছত প্ৰসাদ দিলে আমি খালোঁ খাই মেলি এয়া চাওক অকণমান থানখন আছে শিৱৰ থান তো আহিলোঁ এনেকুৱা পৰিছে ৰ'দ মা কি ক'ম তো ৰ'ব দেই দেখাই দিছোঁ ওপৰখিনি এয়া চাওক কেনেকুৱা ৰ'দ মাই গড এনেকুৱা পৰিছে পুৰা শিৱ লিংগৰ পৰা পাই গৈছে এইখন থানখন থান সেই কৃষ্ণচূড়া বহুত আছে গোটেইখন এয়া ৰঙা ৰঙা হয় কৃষ্ণচূড়া পোৱালীকেইটাৰ লগত তাৰপিছত মানে বহুত মানে প্ৰথম দেখিলোঁ বস্তুটা যেতিয়া শিৱ পাৰ্বতী মাৰ বিয়া হৈছিলে মাক বোলে এইখিনিতে গা ধোৱা হৈছিলে স্থানটো এইখিনি তাৰপিছতে হৈ আহি মানে চব সেয়া কৰি চব চাই মেলি সেই ভাত খাবলৈ হ'ল আহিলোঁ ভাত খালোঁ ভাত খাই এয়া ভাতৰ লগত যিহেতু থান এইখিনি চাই দালি ভাজি চাটনি নেমু এনেকৈ খালোঁ আৰু খাই লাষ্টত এখন খালোঁ তামোল মই তামোল বহুত ভাল পাওঁ চাওঁলৈ আহিছোঁ আমি গোটেইখিনি মানুহক দি আছোঁ ফটো মাৰিম চাগে যদি ফটো মাৰোঁ দি দিম ফটোতে যাম আৰু এতিয়া আমি আহিলোঁ এতিয়া যাম এইখন দিছে শিৱকুণ্ড এয়া শিৱকুণ্ড পাইছিলোঁ আমি এতিয়া ফাইনেলি চাওক গাইছ আমি ক'ত গৈছোঁ জীৱন হৈ গৈছে ভাল